কৃষ্ণ গুরু হরিরা রাম রাম গুরু জনা প্রসারিলে মাধব দেবে মানিললে অমৃত
শংকৰদেৱে দিলে দান মানৱক ধৰ্ম জ্ঞান ধৰ্মসত্ৰ স্থানে স্থানে পাতি নিবিচাৰি জাতি কুলা একতাৰে বান্ধি দোলা কৰা হবে হৰিতভ বৰদোৱা বৰপেটা ভাত বাও পিঠা গুৰুজনাই পচাৰিলে কলি ধৰি না লুৱা ভকত লুৱা হৰি হৰিনাম শুনে পাবা বৈকুণ্ঠতে স্থান বৰদোৱা বৰপেটা ভাত বাও পিঠা গুৰুজনাই পচাৰিলে কলি ধৰি না লুৱা ভকত লুৱা হৰি হৰিনাম ললে পাবা বৈকুণ্ঠতে স্থান বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰিনামে মাত্ৰ হৰিনামে 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 গতি হৰিনামে ভকতৰ কেৱলে ভকতি বৰদোৱা বৰপেটা ভাত বাও পিঠা গুৰুজনাই পচাৰিলে কলি ধৰি না লুৱা ভকত লুৱা হৰি হৰিনাম ললে পাবা বৈকুণ্ঠতে স্থান কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অমিয়া সুৰেৰে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি তোমাৰ গীতে মাতে অমিয়া সুৰেৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ৰাম 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 গুৰুজনাই লিখিলে কুকুৰ চিগাল গধৰ ফৰুৱাত ৰাম সেহি হেতু নৰে জানিয়া কৰি হবাকো কৰিবা প্ৰণাম শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কি নামে বান্ধিলা
পচাৰিলে না ঐ একতাৰ দোলেৰে